নমস্কাৰ এতিয়া আপোনালোকে চাই আছে টক্স টাইম আসাম ইউটিউব চেনেল আজি দিনটো ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সংগ্ৰহ কৰা হৈছে আৰু এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহলে এটা লাইক কৰি আমাক উৎসাহিত কৰিব আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কোন পদত কোন জিকিল অৱশেষত ঘোষণা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা 2021-22 বৰ্ষৰ সাধাৰণ সভাৰ নিৰ্বাচনৰ ফলাফল খন্তেক সময় পূৰ্বে ঘোষণা কৰা ফলাফল অনুসৰি সভাপতি পদত হেমেন কলিতাই জয়লাভ কৰাৰ বিপৰীতে উপসভাপতি পদত নৱদীপ বৰগোহাঁই জয়ী হয় ইফালে সাধাৰণ সম্পাদক পদত বিকি শৰ্মা জয়ী হোৱাৰ বিপৰীতে সহসম্পাদক পদত ৰশ্মি কলিতাই জয়লাভ কৰে উল্লেখ্য যে এইবাৰ নিৰ্বাচনত আছু সমৰ্থিত সভাপতিকে ধৰি 4জন NSY সমৰ্থিত সাধাৰণ সম্পাদকে ধৰি 5জন প্ৰাৰ্থী অসম ছাত্ৰ পৰিষদৰ 3জন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ 2জন আৰু ছাত্ৰ মুক্তি সংগ্ৰামৰ সমিতিৰ এজন প্ৰাৰ্থীয়ে জয়লাভ কৰে যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত কলালৰা অৰ্থাৎ নীৰজ দাসৰ মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয় JMCHৰ পৰা ঘৰলৈ নিবলৈ যোৰহাটৰ এম্বুলেন্স চালকৰ অমান্তি নিশংস হত্যাকাণ্ডৰ পিছত সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট চহৰটো হৈছে তীব্ৰ প্ৰতিক্ৰিয়া যাৰ ফলত যোৰহাটৰ এম্বুলেন্স চালকসকলে কলালৰাৰ মৃতদেহ নিবলৈ অমান্তি হৈছে যোৰহাটৰ মাজমজিয়াতে হৈছিল অনিমেশৰ হত্যা কলালৰাৰ নেতৃত্বত হৈছিল এই হত্যাকাণ্ড সেই এতিয়া যোৰহাটৰ এম্বুলেন্স চালকসকলে কলালৰাৰ মৃতদেহ নিবলৈ অমান্তি হৈছে ফলত পৰিয়ালৰ লোকে এখন টাটা এচিৰে মৃতদেহ নিবৰ বাবে প্ৰস্তুতি চলাইছে নীৰজ দাসৰ খুৰাক সুৰেশ দাসৰ মন্তব্য কলালৰা অৰ্থাৎ নীৰজ দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰা হয় মৰণোত্তৰ পৰীক্ষাৰ কলালৰাৰ দেহত বাহ্যিক আঘাত থকা বুলি উল্লেখ কৰে দেশত পুনৰ কৰোনা ভাইৰাছৰ আশংকা কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে 15 ডিচেম্বৰৰ পৰা নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল আৰম্ভ কৰাৰ সিদ্ধান্ত বাতিল কৰিছে ডিৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যনে বুধবাৰে এই তথ্য সদৰি কৰে ডিচিজিয়ে এক নিৰ্দেশনা জাৰি কৰি কয় যে বাণিজ্যিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ তাৰিখ সিদ্ধান্তক লৈ এবাৰ পুনৰ বিবেচনা কৰা হ'ব ডিজিচিয়ে কয় যে এই সিদ্ধান্ত কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে অৱশ্যে বিমানৰ নিয়মীয়া চলাচল কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই সম্পৰ্কে কোনো তথ্য সদৰি কৰা নাই উল্লেখযোগ্য যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে 26 নৱেম্বৰত নিৰ্দেশ জাৰি কৰি কৈছিল যে ভাৰতলৈ অহা যোৱা কৰিবলগীয়া সকলো আন্তঃৰাষ্ট্ৰীয় বিমান 15 ডিচেম্বৰৰ পৰা নিয়মীয়াকৈ চলাচল কৰিব কিন্তু বিশ্বজুৰি ধাৰাবাহিকভাৱে অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই সিদ্ধান্ত বাতিল কৰিছে ইয়াৰ লগতে ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমানেৰে ভাৰতলৈ অহা লোকৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে যিটো 1 ডিচেম্বৰৰ মাজনিশাৰ পৰা কাৰ্যকৰী হ'ব মূল্যবৃদ্ধিৰ মাজতে আন এক সুখবৰ পেট্ৰলৰ দাম আজি মাজনিশাৰ পৰা 8 টকা হ্ৰাস পাব ক'ত কমিব এই দাম প্ৰতি লিটাৰ পেট্ৰলত হ্ৰাস পাব 8 টকাকৈ পূৰ্বৰ 30% সলনি পেট্ৰলৰ ওপৰত প্ৰযোজ্য হ'ব 19.40% ভেট ইয়াৰ ফলত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 8 টকাকৈ কমিব বুধবাৰে মাজনিশাৰ পৰা প্ৰযোজ্য হ'ব পেট্ৰলৰ নতুন নিৰিখ পেট্ৰলৰ প্ৰতি লিটাৰ মূল্য 95.97 টকা হ'ব দেশৰ ৰাজধানী নতুন দিল্লীত পেট্ৰলত আৰোপিত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ইয়াৰ ফলত দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 8 টকাকৈ হ্ৰাস পাব বৰ্তমান ৰাজধানী চহৰখনত পেট্ৰলৰ প্ৰতি লিটাৰ মূল্য 103.97 টকা শিৱসাগৰত পুনৰ অঘটন স্কুল ভেন পাৰ হৈ যোৱাৰ পিছ মুহূৰ্ততে ভাগিল 95 লাখ টকীয়া পকী দলং শিৱসাগৰত বুধবাৰে পুৱাই শিৱসাগৰ গড়কাপ্তানি বিভাগৰ কামৰ ফুপুলা স্বৰূপটো পুনৰ উদঙালে এখন RCC দলঙে চূড়ান্ত বিসংগতিপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল 24.75 মিটাৰ দৈৰ্ঘ্যৰ পকী দলং এখনৰ মাজভাগতে ভাগি পৰে ডাউকিয়ালি আৰু মেছাগৰ সংযোগী আছিল পকী দলংখন দলংখনৰ বাবে অনুমোদিত 95 লাখ টকা সঠিকভাৱে ব্যৱহাৰ নকৰি হৰণ ভোগন কৰি আৰু চূড়ান্ত গাফিলতিৰে নিৰ্মাণ কৰাৰ বাবে দলংখন ভাগি পৰাৰ অভিযোগ উঠিছে দলঙৰ ওপৰেৰে যোৱা এখন স্কুল ভেন পাৰ হৈ যোৱাৰ পিছ মুহূৰ্ততে ভাগি পৰে পকী দলংখন কথম্পি পান ৰক্ষা পৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ
কোনো লোক হতাহত হোৱা নাই যদিও দলংখন ভাগি পৰাত শিৱসাগৰ শলগুৰি আৰু মেছাগড় মৌজাৰ ৰাইজৰ যাতায়াত স্তব্ধ হৈ পৰিছে। সেই পথেদিয়ে ছাত্ৰ ছাত্ৰী ৰোগী অহা যোৱা কৰাৰ উপৰি বৃহত্তৰ এলেকাৰ জনসাধাৰণেও অহা যোৱা কৰে। বৰ্তমান দলংখন ভাগি পৰাত হাহাকাৰ পৰিস্থিতি উদ্ভৱ হৈছে ৰাইজৰ মাজত। লক্ষণীয় যে 4 বছৰ পূৰ্বে সুমন গগৈ নামৰ ঠিকাদাৰজনে PMGSY আঁচনিৰ অধীনত দলংখন নিৰ্মাণৰ নিবিদা লাভ কৰিছিল। দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা 4 বছৰ হৈছিল যদিও ব্যাপক বিসংগতি থকাত আনুষ্ঠানিকভাৱে মুকলি কৰা নাছিল গড়কাপ্তানি বিভাগে। আৰক্ষীৰ জালত ডিব্ৰুগড় চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ মূল অভিযুক্ত। আৰক্ষীৰ জালত ডিব্ৰুগড় চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ মূল অভিযুক্ত ৰাজীৱ শুক্ৰাং। আৰক্ষীয়ে শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পলাতক ৰাজীৱ শুক্ৰাঙক। যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে ডাবল মাৰ্ডাৰ মূল অভিযুক্ত ৰাজীৱ শুক্ৰাঙক। বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত জেৰা চলাই আছে অভিযুক্ত ৰাজীৱক। যদি আপোনাৰ ঘৰত এটি কণমানি কন্যা আছে তেন্তে তাইৰ শিক্ষা আৰু বিবাহৰ বাবে দৰকাৰী ধন এতিয়া সহজে লাভ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি সুকন্যা সমৃদ্ধি যোজনাত বিনিয়োগ কৰিব লাগিব। সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত 10 বছৰৰ তলৰ কন্যা এগৰাকীৰ একাউণ্ট খুলিব পাৰি। আপুনি আপোনাৰ কন্যাৰ বাবে প্ৰতিদিনে 100 টকাৰ পৰা 416 টকালৈ জমা কৰি 65 লাখ টকাৰ পুঁজি সংগ্ৰহ কৰিব পাৰে, যি আপোনাৰ কন্যাৰ উন্নত আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে উপযোগী হ'ব। সুকন্যা সমৃদ্ধি যোজনা হৈছে কন্যাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক সৰু সঞ্চয় আঁচনি, যিটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে। সুকন্যা হৈছে ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সৰ্বশ্ৰেষ্ঠ সুতৰ হাৰৰ আঁচনি। আজিৰে পৰা গুৱাহাটী মহানগৰীত প্ৰযোজ্য হ'ল নতুন নিয়ম। দুচকীয়া বাহন চালক আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট। হেলমেট পৰিধান নকৰাসকলৰ বিৰুদ্ধে আজিৰ পৰাই বিভাগটোৱে বিহিলে 1000 টকা জৰিমনা। মহিলা আৰোহীৰ লগতে 5 বছৰৰ ওপৰৰ শিশুৱেও আজিৰে পৰা পৰিধান কৰিব লাগিব হেলমেট, অন্যথা অনস্পষ্ট হ'ব জৰিমনা। ইফালে কামৰূপ জিলাৰ পৰিবহণ বিভাগে প্ৰৱৰ্তন কৰা নতুন নিয়ম অনুসৰণ কৰা সকলক এপাহকৈ গোলাপ ফুলেৰে সম্ভাষণ জনাই অভিযানকাৰী বিষয়াই লগতে সকলোকে এই নিয়ম মানি চলিবলৈ আহ্বান জনায়।